Hey guys, welcome to village vlog. আৰু guys মানে এতিয়া মই ঘৰতে আছো আৰু আপোনালোকে কোনোবাই কমেন্ট কৰে যে তোমাৰ ঘৰখন দেখুৱা আৰু এতিয়া মানে ঘৰত কোনো নাই মই মানে অকলে আছো কলেজ বন্ধ আছে সেই কাৰণে ভাবিছিলো মানে আজি আপোনালোকক মানে মোৰ সম্পূৰ্ণ ঘৰখন আপোনালোকক দেখুৱাম তো এতিয়া মানে পলক ভিডিওটো আৰম্ভ কৰো আৰু এটা কথা কইলো মানে মোৰ ঘৰখন আপোনালোকে দেখাত ভাল নাপাব পাৰে কিন্তু মোৰ কাৰণে মোৰ ঘৰখন মানে বহুতে ভাল মানে মোৰ কাৰণে মোৰ ঘৰখন মানে বহুতে স্পেশাল আৰু এতিয়া মানে পলক ভিডিওটো মানে পুৰা ষ্টাৰ্ট কৰো আৰু এতিয়া আমাৰ ঘৰৰ মানে বাহিৰ ফাল দেখো মানে ব্যাকগ্ৰাউণ্ডত কি আছে আমাৰ ঘৰৰ সন্মুখত আৰু এ চাওক মানে আমাৰ ঘৰখনে পিছফালে আছে আমাৰ মানে মোৰ মৰমৰ ঘৰখন এয়া চাওক মানে আমাৰ ঘৰখন দেখাত মানে এনেকুৱা বাহিৰ ফালে আৰু মেইন বস্তুটো হলে চাওক মানে আমাৰ ঘৰৰ ওপৰত মানে কি আছে এটা মানে বগৰী গাছ আছে মানে বহুত বগৰী লাগে মানে বগৰী সিজনত মানে বহুত বগৰী ৰাতি মানে টোপনি না যায় ওপৰত বগৰী গাছ আৰু তলত মানে আমি ৰাতি টোপনি যাও আৰু ইয়া চাওক ওপৰৰ মানে ভিউটো বহুত ধুনীয়া চাওক মানে আম লাগি আছে গাছত আৰু এইফালে যে চাই তামোল গাছ আছে দুটা গাইজ মানে ওপৰৰ বস্তুটো দেখিলে মানে কি ওপৰত আছে মানে আমাৰ ঘৰৰ ওপৰত আৰু তলত মানে কি আছে এতিয়া দেখুৱাম আপোনালোকক তলফালে দেখিলে মানে প্ৰথমতে এনেকুৱা উৰুহি গছ দেখিব পাব এ চাওক এনেকুৱা উৰুহি গছৰ ওপৰত পাব মানে এটা কল গছ ইয়া মানে কল লাগি আছে এ চাওক মানে কিমান ধুনীয়া পৰিৱেশ হয় ন এ চাওক মানে কিমান ধুনীয়া মানে ভিউটো আৰু মেইন বস্তুটো চাওক ইয়া কি লাগিছে লাও লাও মিঠা কদু ইয়ানি পমকিন এসাক মানে এটা পমকিন লাগিছে মানে আমাৰ গাছত এইটো খাম মানে বহুত ভাল লাগিব আৰু গাইজ মানে আমাৰ ঘৰত কি বস্তু আছে আপোনালোকক দেখুৱাম মানে এসাক পিছফালে কি আছে আমি মানে ডেংগা বুলি মাতো বস্তু আছে মানে এসাক জলকি গছ এসাক মাত্ৰ এটা জলকি আছে আৰু এটা মানে কদু আছে দুইটা মিক্স কৰি খালে কিমান মজা লাগিব মানে ঘৰৰ বাহিৰত বিশেষ একো বস্তু নাই এতিয়া পলক মানে আমাৰ মেইন ঘৰখন দেখুৱাম এনেকৈ ৰেডি হৈ যাওক মানে মোৰ ঘৰখন চাবলৈ লা 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 সোমাই গৈছো মানে ঘৰৰ ভিতৰত আৰু আপোনালোক মানে ৰেডি হৈ যাওক মোৰ মানে টিকুন মানে ঘৰখন চাবলৈ আৰু বলক এতিয়া মানে সম্পূৰ্ণ মানে ভিউটো দেখুৱাম মানে মোৰ ঘৰত মানে কোন টাইপ মানে কি বস্তু আছে আৰু এতিয়া মানে দেখুৱাম আপোনালোকক মানে চাওক মানে মোৰ ঘৰখন দেখাত মানে এনেকুৱা মানে অকমান সৰু হয় ইয়া চাওক ভিউটো চাওক এনেকুৱা মোৰ ঘৰৰ আৰু ইয়া মানে এখন সোফা আছে ইয়াত মই কেতিয়াবা ভিডিও এডিটিং কৰো আৰু কেতিয়াবা এনেই বহি থাকো মানে গেম খেলো আৰু এইখন হল মানে মোৰ বিছনা মানে মই ইয়াত টোপনি যাও মানে মোৰ ইয়াত মানে 3-4টা কাপোৰ আছে মানে বাকিবোৰ বেলেগ ঘৰত আছে কিন্তু এইখন হল মেইন মানে আমাৰ গৌৰৱ এইখন ফ্লেগ সেইকাৰণে মই মানে ইয়াক সদায় সন্মান কৰি থাকো আৰু ইয়াত মানে সজোৱা আছে মানে আমাৰ ফ্লেগখন আৰু এইফালে চাওক মানে আমাৰ কিতাপবোৰ আছে মানে এটা ফার্স্ট ইয়াৰৰ কিতাপবোৰ আছে ইয়া চাওক মানে মেইন বস্তুটো চাওক 30 দিনত ইংৰাজী শিক্ষা কিন্তু মই শিকিব পৰা নাই এটাই মোৰ দুখ আৰু ইয়া চাওক মানে আমাৰ এইচএছৰ প্ৰশ্ন কাকতবোৰ তো আছে কিন্তু ৰিজাল্ট কেতিয়া দিয়ে মই নিজে গম নাপাও আৰু এইফালে আমাৰ মানে বোৰ্ডখন আছে এই চাৰ্জাৰটো ইয়াত আছে মানে আমাৰ পঢ়া টেবুলখন এইখনত মই পঢ়িছিলো এতিয়া মানে কলেজ বন্ধ সেইকাৰণে ইয়াত মানে কোনো বহি নাই আৰু এইটো হল মেইন এইটো মই কেতিয়া মানে মন গলে মানে বজাই থাকো মানে পেপাৰটো মই এইটো মানে ডিব্ৰুগড় গৈছিলো ইয়াৰ পৰা আনিছিলো আৰু মানে পঢ়া টেবুলৰ ওপৰত কেছ চাওক মানে মেইন মানে এটা ইম্পৰ্টেন্ট বস্তু মানে মোৰ কাৰণে আছিল মানে যেতিয়া মই ফাইনেল দিছিলো মানে মেট্ৰিকত তেতিয়া মানে এই বস্তুবিলাক মোৰ মনত নপৰে সেইকাৰণে মই মানে টেবুলৰ ওপৰত এনেকৈ লগাই দিছিলো মানে যেতিয়া চাও মানে মনত পৰি যায় সেইকাৰণে আপোনালোকে এনেকৈ তক মানে মনত থাকিবই আৰু এইফালে চাওক মানে মোৰ আটুৱাটো তবলৈ এইটো বনাইছো ইয়াৰ ভিতৰত মানে আটুৱাটো আছে ফেন আছে আৰু এনেকৈ এটা বাতি আছে মানে বাল্বটো কিন্তু গাইজ এতিয়া মানে বহুত গৰম দিছে সেইকাৰণে মানে ফেনখন দিলো এনেকৈ মানে ফেনখন চলি আছে মই মানে ইয়াত এতিয়া বহিলো অলপ এনেকৈ মানে ফেনখন দি ইয়াত বহি লৈছো আৰু গাইজ মানে দুটা ইম্পৰ্টেন্ট বস্তু আছে মোৰ ঘৰত আপোনালোকক দেখুৱাইলো চাওক এটা বস্তু ভিলেজ ব্লক মই মানে কাঠেৰে বনাইছো এইটো নাম মই দিছো উড প্লে বটন মানুহে পায় মানে সিলভাৰ প্লে বটন গোল্ডেন প্লে বটন মই মানে পাইছো মই মানে নিজে হোমমেড ভিলেজ ব্লক উড প্লে বটন আৰু মানে মোৰ বিছনাৰ তলত মানে কি বস্তু আছে আপোনালোকক দেখুৱাই আছো অলপ ওয়েট কৰি থাকক বিছনাৰ তলত মানে দুখন বেড আছিলে মানে অলপ ভাঙি গৈছে কিন্তু মই পেলোৱা নাই মোৰ মানে বহুত মজাৰ বেড আছিল সেইকাৰণে মই পেলোৱা নাই এখন বঙা আৰু এইখনো ইয়াত মানে বঙি গৈছিল কিন্তু মই পেলোৱা নাই ইয়াত তৈ দিছো আৰু এখন আছে মানে সেইখন অলপ ভাল বেড কিন্তু মই মানে এইবিলাক জীৱনত নেপেলাও ইয়াতে তৈ লও
এইটো আছিল আজিৰ ভিডিঅ'। আপোনালোকে মোৰ ঘৰখন চাই নাহাঁহিব, অলপ মানে কমেণ্টত জনাই দিব মানে কেনেকুৱা ভিডিঅ'টো লাগিছে। মই মানে অলপ ভাল লাগিব মানে কমেণ্টত জনাই দিলে মানে মোৰ ঘৰখন কেনেকুৱা আপোনালোকৰ লাগিছে এটা কমেণ্টত জনাই দিব।